নমস্কাৰ প্ৰিয় বন্ধুসকল, পোন প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। অসমীয়া হাতৰ তলেও হাড় ওপৰেও হাড়, মাজত সেইটো কি পক্ষী? কেৱল পাখি কৃষকৰ সখী। ইয়াৰ উত্তৰটো হ'ল জাপি। ২ নম্বৰ হাতৰটো হ'ল পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। ইয়াৰ উত্তৰটো হ'ল নাৰিকল। ৩ নম্বৰ হাতৰটো হ'ল আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই, কি? উত্তৰটো হ'ল সময়। ৪ নম্বৰ হাতৰটো হ'ল কোনটো বৰ্ণ উচ্চাৰণ কৰিলে মতা আৰু মাইকী দুয়োটা নামেই পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল চন্দ্ৰবিন্দু। ৫ নম্বৰ হাতৰটো হ'ল খালে থিয় হৈ থাকে, নাখালে শুই থাকে। উত্তৰটো হ'ল বস্তা। ৬ নম্বৰ হাতৰটো হ'ল ১২টা কণী, ৩খন চামুচ আৰু এখন প্লেট। কোৱাচোন মই কোন? উত্তৰটো হ'ল গৰি। ৭ নম্বৰ হাতৰটো হ'ল আপোনাৰ এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে। বস্তুটো কি? উত্তৰটো হ'ল আপোনাৰ নাম। ৮ নম্বৰ হাতৰটো হ'ল এং কৰি বেং কৰি, ওপৰলৈ ফুপ কৰি, হাগি আছা লাহে কৰি। উত্তৰটো হ'ল কেঁচু। ৯ নম্বৰ হাতৰটো হ'ল এনে কি বস্তু মানুহে শোৱাৰ আগত খুলি লয়? উত্তৰটো হ'ল জোতা বা চেণ্ডেল।